আজি একচুৱেলি এটা বিশেষ দিন হয়, হয়তো থাম্বনেইললৈকে গম পাইছে। আৰু আমি এতিয়া বাও আহিলে কামত মোক অলপ হেল্প কৰিবৰ বাবে। চাই থাকক ভিডিঅ'টো শেষলৈকে, আৰু বহুত চাবলগীয়া বস্তু আছে। আৰু এইফালে এয়া মায়ে ঘৰ মুচি আছে, প্ৰায় হৈ গ'ল কৈছে। তাৰপিছত আমি গোটেইখিনি হৈ গ'ল আৰু অলপ দেৰি পিছত পূজা আৰম্ভ হ'ল। চাওক এতিয়া 2,000 years later. এতিয়া দেখিছে দেৱে সজাই পৰাই এনেকৈ খোল চুল কাটি পেলাই ধুনীয়াকৈ থৈছে। ইয়াৰ মাৰ প্ৰসাদ দিলে। দেন ফাইনেলি দেখিছে এতিয়া সকলোখিনি ধুনীয়াকৈ হৈ গ'ল। দেখিছে এনেকৈ চাকি মন্তি কল চল গাখীৰ এনেকৈ কলপাত খোলত ধুনীয়াকৈ সজাই পৰাই দিলে। আৰু পূজাৰীক যিখিনি বস্তু দৰকাৰ তেওঁ সেইখিনিও যোগাৰ কৰি দিলে। দেন তাৰপিছতে বাহিৰত বায়ে চাকি জ্বলাই আছে গেটৰ গুৰি দিবৰ বাবে। দেন এয়া গোটেইকেইগছ চাকি জ্বলাই হৈ গ'ল। দেখিছে তাৰপিছত এইফালে এতিয়া দেৱে ঘোল বনাবলৈ আৰম্ভ কৰিলে। দেখিছে তাৰপিছতে এইফালে পাপাই বৰণ দিবলৈ লাগিলে। প্ৰায় মন্ত্ৰখিনি শুনাবলৈ নহ'ল আৰু যিহেতু এইফালে চিঞৰ পাখৰ চলি আছে। দেখিছে দেন তাৰপিছতে পূজাৰীজনে আমাৰ সকলো ঘৰৰ সদস্যকে সেৱা ল'বলৈ মাতিলে। গুড মৰ্ণিং, কি খবৰ? ভালেই চাগে। আৰু কালি বেছি ব্লগ নকৰিলোঁ কাৰণ সকলোবোৰ দেখুৱালোৱেই, আৰু তাৰপিছত আৰু মানুহ আহিব লাগিলে। ভাবিলোঁ আজিৰ পৰা ভিডিঅ'টো আকৌ আৰম্ভ কৰোঁ। দেখিছে এতিয়া গোটেই ঘৰটো উল্টা পাল্টা হৈ আছে, আৰু আজি বাই ৰুমো শ্বিফ্ট কৰিছে। দেখিছে আৰু দেখিছে বায়ে এতিয়া চফাৰটো ঠিক কৰি আছে। আৰু বায়ে ক'লে কি আজি আৰু এইফালে বাৰ ফ্ৰেণ্ড আহি গ'ল, সেইজনী স্পেচিয়েল ফ্ৰেণ্ড ভাইটিৰ লগত স্কুলৰ ফ্ৰেণ্ড আহিব, বেডমিণ্টন আহিছে। আৰু এতিয়া আমি খাব বহিলোঁ, আৰু সেইজনী বাৰ নাম লিখিবা। চ' বাই বাই। আৰু কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট কৰিবলৈ নাপাহৰিব। বাই।